प्रमोद बर'नि सुइजारलेण्डखौ बिटिसिनि रायजो राजाफोरा लुबैया। सुइपार और चकीदार चाकरी দিব নোৱাৰে সেইখন সুইজারল্যান্ড प्रमोद बर'र सुइजारलेण्ड আমাক নালাগে। बिपिएफ दोलोआ बे ओनसोलनि गासैबो हारिनि जौगाथायखौसो लुगैयो। गसाइगाव जिल्ला लाइमोन बिपिएफ हानजाया सावराय मेल खुंदों। बिपिएफ दोलोखौ गोख्रों खालामनो थाखाय गासैबो बिपिएफ दोलोनि मावथिफोरखौ लानानै गसाइगावआव मोनसे सावराय मेलखौ खुंनाय जायो। बे सावराय मेलाव आगुनि मावफुं सोद्रोमा सभाराम नार्जारी, एमसिएलए रहिन्द्र ब्रह्म, मृत्युंजय नार्जारी, मिरु लाइमोन बिपिएफनि गाहाय नेहाथारि सुरत दासजों लोगोसे गसाइगाव जिल्ला बिपिएफ दोलोनि गोबां दैदेनगिरिफोरा बाहागो लानायखौ नुनो मोननाय जायो। बे सावराय मेलाव सुरत दासआ प्रमोद बर'नि सुइजारलेण्डखौ बिटिसिनि रायजो राजाफोरा लुबैया। बिपिएफ दोलोआ बे ओनसोलनि गासैबो हारिनि जौगाथायखौसो लुगैयो होनना गोख्रों बिबुंथि लाखियो। আমি দেখিবলৈ পাইছো বহুত কি কাৰণ আজি চাক মই ভাষণতো কৈছো যে প্ৰমোদ বড়ো ডাঙৰীয়া কৈছিল যে ভিচিডিচি ব্ৰহ্মপুত্ৰত অটুৱাই দিম। এই বড়ভূমিক বিটিচিক বিটিআৰ চুক্তি কৰি সুইজাৰলেণ্ড বনাই দিম। তেওঁ ভিচিডিচি ব্ৰহ্মপুত্ৰত অটুৱাই নিদিলে আৰু সেই ভিচিডিচি ৰাখিয়ে তেওঁ বিপিএফক আঙুলিয়াই থকা দুৰ্নীতিৰ একেবাৰে বৰ ঘৰটো তেওঁ ভিচিডিচিত এতিয়া নিৰ্মাণ কৰিছে। গতিকে আপুনি প্ৰশ্ন কৰিছে যে মই ভাবোঁ আমি বিপিএফ দল আজি যদি বিৰোধী দল বুলি কৈ দিওঁ বিটিচিৰ জনগণে অন্তৰত দুখ পাব। আপোনালোকে সাংবাদিক বন্ধুসকলে ভালকৈ জানে যে বিটিচিত আমাক বিৰোধীৰ আসনত বহোৱা নাছিল বিটিচিৰ জনগণে। আৰু যিটো বিপিএফ দলক 17টা চিট দিছিল, ইউপিপিএলক 12টা চিট দিছিল। এতিয়া আপোনালোকে কওক যে বিৰোধীৰ আসনত জনগণে কাক বহাইছিল, বিপিএফক নে ইউপিপিএলক? আৰু তেওঁলোকে 2 নম্বৰ অবৈধভাৱে তেওঁলোকে প্ৰমোদ বড়ো ডাঙৰীয়াই যিখন অবৈধ চৰকাৰ বিটিচিত তেওঁ গঠন কৰিছে, এই চৰকাৰৰ কাৰণে সন্তুষ্ট নহয় বিটিচিৰ জনগণ। গতিকে তাৰ কাৰণে আমি সকলো জাতি জনগোষ্ঠী লগ লাগি ইউথ, ওমেন, সকলো চেল, সকলো যুৱশক্তি লগ লাগি আমি এই বিটিচিক ৰক্ষা কৰিব লাগিব। বিটিচি প্ৰমোদ বড়োৰ সুইজাৰলেণ্ড আমাক নালাগে। যিখন সুইজাৰলেণ্ডত প্ৰমোদ বড়ো ডাঙৰীয়াই সুইপাৰ আৰু চকীদাৰৰ চাকৰি দিব নোৱাৰে সেইখন সুইজাৰলেণ্ড প্ৰমোদ বড়োৰ সুইজাৰলেণ্ড আমাক নালাগে। এইখন বিটিচি লাগে যিখন বিটিচিত আমাৰ ল'ৰা ছোৱালীয়ে চাকৰি পাব, আমাৰ ল'ৰা ছোৱালীয়ে ঠিকা টুকুৰি কৰাৰ সুযোগ পাব, আমাৰ জনগণে অৰ্থনৈতিকভাৱে আগুৱাই যাব, সেইখন বিটিচি লাগে। আমাক এইখন সুইজাৰলেণ্ড নালাগে যিখন বিটিআৰ চুক্তিত স্বাক্ষৰ কৰি ৰঞ্জন দৈমাৰী আজিও জেলত সোমাই আছে। এইখন আমাক সুইজাৰলেণ্ড বিটিচিত নালাগে। হয়, আমি আমাৰ ইউথ বিপিএফৰ কাৰ্যনিৰ্বাহক কমলাবাৰীত হৈছিল বাই ইলেকশ্যনৰ আগত। তেতিয়া আমি কিছুমান প্ৰস্তাৱ লৈছিলোঁ যে আমি জিলা, ব্লক আৰু প্ৰাইমাৰী পৰ্যায়লৈকে আমাৰ যি ইউথ বিপিএফ আছে এই ইউথ বিপিএফসকলক আমি এক শক্তিশালী ৰূপত মানে এটা নতুন যাত্ৰাৰে আমি আগুৱাই নিয়াৰ এটা প্ৰয়াস কৰি আমি প্ৰস্তাৱ গ্ৰহণ কৰিছিলোঁ। আৰু যোৱা 8 তাৰিখে আমি 8 ডিচেম্বৰত আমি ৰৌতাত আমি চেণ্ট্ৰেল কেবিনেট বিপিএফে ফাইনেলি সিদ্ধান্ত গ্ৰহণ কৰি আজিৰ পৰা আমাৰ যি যাত্ৰা, এই যাত্ৰা আজিৰ পৰা গোসাইগাঁৱৰ পৰা আমি এই যাত্ৰাৰ প্ৰথম খোজ পেলাইছোঁ। মই ভাবোঁ আৰু আজি গোসাইগাঁৱত আহি যিমান আমি নতুন জেনেৰেশ্যন ইয়াত আমি বহু শ যুৱক যুৱতী নতুন আমি দেখা পাইছোঁ। আৰু তেখেতসকলক লৈ আমি ভাবিছোঁ যে বিটিচিৰ জনগণৰ স্বাৰ্থত আমি ভৱিষ্যতে আমি 17 বছৰে হাগ্ৰামাৰ নেতৃত্বত যেনেধৰণে ৰাইজৰ উন্নয়ন, বিটিচিত যি অৰ্থনৈতিক যিটো এটা ব্যৱস্থা আমি টনকিয়াল কৰিছিলোঁ, ইয়াৰ নিবনুৱাসকলক কৰ্মসংস্থাপন দিয়াৰ কাৰণে যি আমি 17 বছৰত আমি সক্ষম হৈছিলোঁ, আমি হাগ্ৰামাৰ নেতৃত্বত বিপিএফ চৰকাৰে ইয়াৰ বিটিচিৰ নিবনুৱাসকলক আমি চাকৰি দিয়াত যেনেকৈ আমি সফল হ'বলৈ পাৰিছিলোঁ, পৰৱৰ্তী সময়ত আমাক যদি বিটিচিৰ জনগণে যদি অকণমান আশীৰ্বাদ দিয়ে, মই ভাবোঁ আমি পৰৱৰ্তী সময়ত এই অঞ্চলক আৰু অধিক দিশত আমি আগুৱাই নিম বুলি আশাবাদী। আৰু তাকে লৈ আজি আমি গোসাইগাঁৱৰ পৰা এই যাত্ৰা আজি ইউথ বিপিএফে আৰম্ভ কৰিছোঁ।